কোনখন আছে এই জুমনি পেগু আছে ন এই যে জুমনি পেগু কি কমাইছে আৰু কোনে ক'ব পাৰিব ভণ্টি এডমিটেড হৈছে তাৰ ভিতৰত দুজনক ICU শিফ্ট কৰা হৈছে ৰাতি এতিয়া টোটেল ইয়াত ৱাৰ্ডত আছে 45 সৰু ল'ৰা ছোৱালী কিবা আহিছে নেকি সৰু ল'ৰা ছোৱালী আণ্ডাৰ 18 আছে 3-4জন আছে বাকীখিনি গোটেইখিনি বয়সস্থ বাকীখিনি এবভ 18 ইয়াৰ্ছ কেইজন আছিলে এজনৰ নাম বিনোদ পেগু আৰু আনজনৰ নাম বৰ্ণালী পেগু নামঘৰতে আমাৰ কীৰ্তন পাতিছিলে তাতে মানে চবেই অলপমান লৈ গৈছিলোঁ এইটো আমাৰ 3জনেই মানুহ আছিলে চবটো 3জন মানে 4জন আছে একজন পোৱা নাই আৰু 3জন কাটি 3জনেই হৈছিলে কেনেকুৱা হৈছিলে খাই পিনি এনেকৈ মানে ৰাতিপুৱাৰ 9-11টা বজাত কীৰ্তনটো হ'ল আমি 1:30 বজাৰ পৰা হৈছে জ্বৰ হৈছিলে জ্বৰ বমি লেট্ৰিন এনেকৈ হৈছিলে কিমানজন হ'ল কিমানজন হ'ল আমাৰ গাঁৱত যিমান গাইছিলে চবটো হৈছিলে দক্ষিণ কলকাতা চব হৈছিলে কিহত আনিলে আপোনালোক এম্বুলেঞ্চ আমাৰ CC মেডিকেল আছে নহয় হস্পিটেল আছে তাৰ পৰাই মানে 108 এম্বুলেঞ্চ তাৰ পৰাই আনিছে না বৰ্ণালী দলে তেওঁ ICUত আছে ICUত এতিয়াও আছে সিয়ে আগতে হৈছিলে